guys, good morning from Cherrapunji. এতিয়া সময় হৈছে 6:40 আৰু এতিয়া মই য'ত হোমষ্টেত আছোঁ হোমষ্টেৰ পৰা বাহিৰটোৰ ভিউটো চাওক কেনেধৰণৰ অলপ প্ৰথমতে ৰেডি হৈলোঁ গৰম পানী কৰিলোঁ গৰম পানী কৰি কিবা কিবি খাই মেলি আৰু ওলাই যাওঁ আজি প্লেনিং কৰি আছোঁ ক'ত যাম ক'ত নাযাওঁ সেইটোৱে এতিয়া ব্লগ ৰেডি হৈ লওঁ পটাপট সোনকালে দেৰি হ'ব নহ'লে প্ৰথমতে প্লেনিংটো কৰি লওঁ ক'ত যাম কি ক'ত যোৱা হ'ব তাৰ কাৰণে মই মেপখন মাৰিছোঁ মেপটো নিয়েৰ টুৰিষ্ট প্লেচত মাৰি দিয়াৰ লগে লগে আপোনাৰ এই মেপত ইমানকেইটা দেখুৱাইছে চ' গাইছ আপোনালোকে বুজিবৰ কাৰণে মই আপোনালোকৰ স্ক্ৰীণত নাম কিছুমান দি দিছোঁ আৰু তাক ABCD বুজাই দিছোঁ তো মেপত চাই লওক আপোনালোকে ABCD থ্ৰু ক'ত কোনটো আছে এতিয়া খাই লওঁ এতিয়া খাই কেনে ইয়াৰ পৰা ওলাই যাওঁ ওলাই কিনে আজি গোটেইটো প্লেনিং কৰিছোঁ ঘূৰিবলৈ এতিয়া পানীখিনি গৰম হৈ গ'ল চাগে পানী দি ৰাখিছিলোঁ পানীখিনি দৌৰিবলৈ হৈছেগৈ আৰু গৰম পানী ইয়াত অলপমান ঠাণ্ডা ইয়াত আহি কিনে শকত হৈছোঁ লাগিছে কিনে ফুলি যোৱাৰ আগতে লাগিছে যিকি নহওক অলপ খাই মেলি ওলাই যাম আৰু চব ৰেডি মোৰ জোতাযোৰ পিন্ধা নাই কাৰণ ফুৰিব লগা হ'ল সেইকাৰণে চেণ্ডেলযোৰ পিন্ধিছোঁ আৰু বেছি ডিষ্টেঞ্চ নহয় 10-15-12 কিলোমিটাৰ এনেকৈ কিবা এটা হ'ব চ' সেইটো কাৰণে জোতাযোৰ পিন্ধা নাই গাৰ্ড চাৰ্ট লগাই লৈছোঁ ৰাইডিং জেকেট লৈ ল'ম সেইটো লৈ ল'ম বাকী তেনেকুৱাই ৰুমটোতো গম পাইছে বস্তু বেছি থকাৰ কাৰণে এনেকুৱা হৈছে ৰুমটো এতিয়া ব'লক যাওঁ এইটো মোৰ হোমষ্টে হয় চ' এতিয়া মই ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা 10 কিলোমিটাৰ আছে য'ত ডেষ্টিনেশ্যন 10-15 মানে 20 কিলোমিটাৰ ভিতৰতে গোটেইখিনি আছে চ' সেইটো কাৰণে ৰুম চেঞ্জ কৰিব নালাগে মই ইয়াত থাকিম 3 দিন এই ফলটোৰ নাম হৈছে ধেনটেনলেণ্ড ফলছ প্ৰনাউন্স ইমান ক্লিয়াৰ নহয় এই ধেনটেনলেণ্ড ফলছৰ ৱাটাৰফলছৰ আপোনাৰ এইটো প্ৰায় হাইটটো আছে 80 মিটাৰ আৰু আপোনালোকে যদিহে ইয়াত চাবলৈ আহিছে বেছি দূৰ নহয় সেই ব্ৰিজখন আছে ব্ৰিজখনৰ ৰাস্তাটো প্ৰায় পাৰ্কিং ইয়াত এভেইলেবল আছে আৰু ধেনটেনলেণ্ড ফলছৰ মেইন গুৰুত্ব হৈছে এই ফলছটো আমি তলৰ পৰা দেখি নাপাওঁ এইটো ওপৰৰ পৰা চোৱা এটা ভিউ হয় ওপৰৰ পৰা আমি য'ৰ পৰা পানীখিনি পৰি থাকে তাৰ পৰা চাই থাকিবলগীয়া হয় মানে সেইপিনে চাব পৰা যায় আৰু সেইকাৰণে এই ফলছটো ধেনটেনলেণ্ড ফলছ হয় আৰু এইটো চাওক কি ধুনীয়া লাগিছে ন তো এতিয়া মই ইয়াৰ পৰা যাওঁ মই এতিয়া গৈ আছোঁ ৱাইচুডং ফলছ চাবলৈ চ' মোৰ বহুতকেইটা প্লেনিং হৈ আছে তো সেইটো কাৰণে মই বেছি টাইম ইয়াত ৱেইট নকৰোঁ আৰু ইয়াৰ পৰা যাওঁ মই যাবলৈ ওলাইছিলোঁ তেনেতে কেইজনমান বাংলাদেশী টুৰিষ্ট অৰ্থাৎ পৰ্যটক আহি মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে আৰু য'ত মই তেওঁলোকৰ লগত কিছু সময় কটাওঁ
কেইজনমান মানুহ লগ পালোঁ য'ৰ তেওঁলোকৰ ঘৰ হৈছে বাংলাদেশ আৰু বাংলাদেশৰ পৰা আহিছে ইনষ্টেণ্ট ভিজা লৈ কিনে ইয়াত। চ' গাইছ এতিয়া ৱাই চুডং ৱাটাৰফললৈ গৈ আছোঁ। তো বাইকখন ইয়াতে ৰাখি দিছোঁ। তো সেইটোৱে আৰু ইয়াৰ পৰা ট্ৰেকিং কৰি কিনে তললৈ যাব লাগিব 10-15 মিনিট। তো তাৰ পাছতহে ৱাই চুডং ৱাটাৰফলটো পোৱা যাব। ব'লক ট্ৰেকিং কৰোঁ অলপমান দেৰি। ভৰি কঁপি গৈছে এনেকৈ ৰাস্তা চব সেইফালে পুৰা তললৈ এই ওপৰ পৰা তেনেকৈ আহিব লাগিব ৰাস্তা। আপুনি যেতিয়া ৱাই চুডং ৱাটাৰফলৰ কাষ চাপিব তাৰ সৌন্দৰ্যতাৰ দেখি আপোনাৰ ভাগৰ নাইকিয়া হৈ যাব। সেই বাংলাদেশী টুৰিষ্ট অৰ্থাৎ পৰ্যটক কেইজনক পুনৰ লগ পাওঁ আৰু তেওঁলোকৰ সৈতে ইয়াত ছুইমিং কৰাৰ সিদ্ধান্ত লওঁ। চ' গাইছ ইয়াত গা ধুব লৈছোঁ কিন্তু পানী বহুতেই ঠাণ্ডা ট্ৰাই কৰিছোঁ। সেইফালে চাওক ৱাটাৰফলটো। So guys, itu Wai Sudong Falls. Bye bye. ইয়ালৈ আহিলে মানে গা নোধোৱাকৈ মানে যাব নোৱাৰি। তো সেইকাৰণে মই ছাজেষ্ট কৰিম আপোনালোকক যে নিশ্চয় টাৱেল বা কিবা এটা মানে পেন চেন কিবা লৈ আহিব, নহ'লে মানে আপুনি পস্তাব একদম 110% কথা। চ' সেইকাৰণে আপুনি ৱাই চুডং ফলছ আৰু এইটো আহিবৰ কাৰণে আপোনাৰ অলপমান ডেকা ল'ৰা হ'ব লাগিব, নহ'লে মানে এইটো বহুত ডিফিকাল্ট আছে ৱাই চুডং ফলছ আহিবৰ কাৰণে। আৰু এতিয়া ইয়াৰ পৰা মই নেক্সট ষ্টপ ক'ত যাম ওপৰত গৈ কিনে দিছে ক'ম। আৰু ৱাই চুডং ফলছলৈ আহিবলৈ আপোনালোকক প্ৰায় 15 মিনিটমান সময় লাগিব আৰু যাওঁতেও 15 মিনিটমান সময় লাগিব। সেইটোৱে বহুত পানীখিনি ইমান ঠাণ্ডা, বাপৰে বাপ, পগলা হৈ গৈছিলোঁ পানী, ইমান ঠাণ্ডা পানী। তাত ইয়াৰ ভিউ তেনেকুৱা ইয়াত ওপৰলৈ বা তললৈ যাবলৈও পগলা কৰি দিব। ফাইনেলি পালোহি, আহোঁতে কিন্তু 12 বাজি গ'ল। বেলেগ যি নহওক পগলা হৈ গৈছোঁ আৰু যাওঁ বাইকখন এইখন আৰু ইয়াৰ পৰা নেক্সট ডেষ্টিনেশ্যন যাওঁ। তো গাইজ এতিয়া মই পালোহি প্ৰুট ৱাটাৰফলছ আৰু ইয়াৰ কাৰণে চাৰ্জ কৰিছে 50 টকা আৰু 50 টকা দিলোঁ। কেমেৰাৰ কাৰণে 1000। মই কেমেৰাটো গম পোৱা নাই চাগে, তো সেইটো কাৰণে কেমেৰাৰ কাৰণেতো লোৱা নাই, ডাঙৰ কেমেৰাৰ কাৰণে ল'ব চাগে মে বি। চ' ব'লক কেমেৰা লুকাই এটা ভিডিঅ' বনাওঁ নে কি কয়, প্ৰুট এনেকৈ
7 মিনিট ৱাকিং বুলি কৈছে। অকলে অকলে এনেকুৱা জেগাত যোৱা মজাই বেলেগ। এটা ৰেডবুল লৈ লৈছোঁ, এটা কেক লৈ লৈছোঁ, আৰু কেকটো তাত গৈ কিনে খামগৈ। ঠিক আছে, ব'লক তাত লগ পাওঁগৈ। ক্ৰুট ৱাটাৰফল তললৈ যাবলৈতো বহুত টাইম লাগিব, মই গম পাইছোঁ ৱাটাৰফললৈ যাবলৈ, কিন্তু কৈছিলে মোক 7 মিনিট, তো এইটো 7 মিনিট কৰি বেছিকৈ লাগিব। চ' তলত পাই লগে, অলপ ওপৰৰ পৰা চালোঁ ভিউটো ভাল আছে, তো সেইকাৰণে ওলাইছোঁ যাবলৈ। এইটো আছে পুট ৱাটাৰফল। ওপৰৰ পৰা ৱাকিং এৰাউণ্ড আপোনাৰ 5-6 মিনিটৰ ভিতৰত ৱাকিং হৈ যায়। মই প্ৰথমতে ভাবিছিলোঁ অলপমান টাইম লাগিব বুলি ৱাকিং, কিন্তু টাইম তেনেকৈ লগা নাই অলপো। ইয়াত একচুৱেলি পূৰা পাথৰৰ মাজত, তো সেইকাৰণে দেখিবলৈ অলপমান ভাল লাগিছে। ত' সেইফালে ৰেইনব' দেখিলে না, ৰামধেনু ওলাইছে ইয়াত। ৱাটাৰফলটোৰ পৰা এতিয়া যাওঁগৈ, আৰু ইয়াত আহিবলৈ আপোনালোকৰ বেছি আপোনাৰ 10-15 মিনিট লাগিব, তাত কৰি বেছি নালাগে। ইয়াত আপোনালোকে যোনে হ'লেও আহিব পাৰিব, ফেমিলি আহিব পাৰিব, কিয়নো চিৰি বনাই থৈছে। আৰু সেই ৱাটাৰফলটো ওপৰৰ পৰা দেখিবলৈ এনেকুৱা হয়, আৰু দুটা আপুনি তললৈও যাব পৰা আছে, ওপৰলৈও আহিব পৰা আছে। পূৰা গোপাহৰ মাজত ৰমেশ চেতিয়া চেতিয়াই গোপাহৰ মাজত আহিলে দেই। আচ্ছা, এয়া এইটো দেখিবলৈ এনেকৈ পোৱা যায়। কেনেকুৱা লাগিছে চাওকচোন। सब कुछ मिल जाएगा तो जिंदगी में तमन्ना कैसे करोगे, कुछ अधूरी ख्वाहिश से तो जीने का मज़ा देता है। কোৱাটো অলপমান বেয়া হৈছে, কিন্তু সঁচা কথা, লাইফত প্ৰতিটো মুহূৰ্তই এনজয় কৰিবলৈ শিকি আছোঁ, ট্ৰাই কৰিছোঁ। জিন্দগী জানুৱা হৈ আছে, কিন্তু হ'লেও হাঁহিবলৈ পাহৰি যোৱা নাই। এইটোৱে অকলে অহা আৰু গ্ৰুপৰ অহাৰ মাজত ডিফাৰেঞ্চ। এতিয়া সেইফালে তললৈ যায়, এইফালে ওপৰলৈ আহে, আৰু এইটো ৰাস্তাত যায়। তো অকলে আহিছোঁ কাৰণে চব এক্সপ্ল'ৰ কৰিব পাৰিছোঁ। নহ'লে কোনোবাই ক'লেহেঁতেন এইফালে যাওঁ, কোনোবাই ক'লেহেঁতেন মই নোৱাৰিছোঁ, তেনেকুৱা ধৰণৰ কথা থাকে। চ' মোৰ এই ফাৰ্ষ্ট চ'ল' ট্ৰিপত মই এনজয় কৰিছোঁ। এনেকুৱা নহয় বৰিং একেবাৰে লগোৱা, তেনেকুৱা নহয়, বৰিঙো অলপমান লাগিছে। এতিয়া বৰিং নালাগে ঘূৰি থাকিলে, মানে যেতিয়া ৰাতি ভাগৰ যুগৰে মোৰ হোমষ্টেত পাওঁগৈ, তেতিয়াহে মোৰ বৰিং লগা নিচিনা অনুভৱ হয়। তো সেইটোৱে, বেলেগ একো নাই। চ' ব'লক যাওঁ ক্ল'জ। খানা আহি গ'ল, খানাটো খাই লওঁ আৰু। ওৱান পিচ दीदी, ये पोटैटो है क्या? पोटैटो ये नहीं चाहिए मुझे। हाँ, ये रख दीजिए, ये नहीं। চ' গাইজ, এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, কিয়নো এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। আৰু যদিহে এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব, কিয়নো ইয়াতকৈ বহুত ধুনীয়া ধুনীয়া ৱাটাৰফল আপোনালোকে দেখিবলৈ পাব। সেইটোৱে, তো বাই বাই, টাটা।